Hey guys, good morning. আশা কৰোঁ সকলোৱে ভালেই আছে আৰু আমিও ভালে আছোঁ। তো এতিয়া দেখিছে ৰাতিপুৱাই তো মই বহি আছোঁ। তো মুখ চুখ ধুলোঁ, ফ্ৰেছ হৈ ল'লোঁ। তো এয়া বহি আছোঁ। তো এয়া ছোৱালীজনীক লৈ বহি আছোঁ মই। তো মানে কি কৰে, তাই হাতখন খাই থাকে। হাতখন খালে মানে বেলেগ একো ধান্দাই নিদিয়ে, মাতি থাকিলেও নুশুনে। আৰু এইফালে দেখিছে ডিঙিত মানে কিবা হৈছে তাৰ গাত। তো সেয়া আৰু তো এয়া এতিয়া চেঁচাইক আহি পেলাই চাব কি কৰে, হাতখন মানে বান্ধি দিব। পাছত জীয়েকে আহি পেলাই খুলুকাই দিয়ে, কওঁ ভণ্টিক মাৰিছে, সেয়া গৈ আছে। এইফালে এৰুৱালে মানে মই দিম নহয়। কি কৰিছে চাচা, কি কৰিছে চাচা, কি কৰিছে বাবা বৰষুণ আহি গ'ল। সেইটো চাউল আছিলে, এনেকুৱা বেয়া হৈ গ'ল মানে কি ক'ম, একেলগে গোট খাই গৈছিলে। সেইকেইটা কাপোৰ উলিয়াই দিছোঁ ধুবলৈ, বৰষুণে আহি গ'ল। এইফালে এইটো খালী কৰি দিলোঁ, এইটো ধুবলৈ দিছোঁ। এইফালে টেমা চেমা চব এইফালে থৈছোঁ। আৰু এইটো বীজ জলকীয়া, এইটো মুচি পেলাই থ'ব লাগিব ভালকৈ। এইফালে কাপোৰ এইকেইটা শুকাই গ'ল, এতিয়া বৰষুণ দিছে, লৈ আহিলোঁ, সামৰি থ'ব লাগিব। আহি গ'ল বৰষুণ। সেইটোত বৰা চাউল আছিলে, তো এনেকুৱা হৈ গ'ল। বহুত দিনৰ পৰা থৈ দিছিলোঁ যে, একদম কেনেকুৱা ডাঠ হৈ কেনেকুৱা হৈ গৈছিলে এইটো চাউল, আৰু একদম পৰুৱা হৈ গৈছিলে। সেইজনী মোৰ ছোৱালী একদম সোনকালে গা ধুই ল'লে, হয় নহয় মা? অঁ, ক'লৈ যাবা? অঁ, ইফালে কাম বন হ'ল। আৰু এইটো ৰুমৰ বিচনা পাতি তুলি ল'লোঁ, মোবাইলটো চাৰ্জত দিছোঁ, হাজবেণ্ড থৈ গ'ল মোবাইল। লাহে লাহে কৰিছোঁ আৰু কাম। আৰু এইফালে নতুন পৰ্দাখন লগাই দিছোঁ। তো পৰ্দা কাপোৰখন মানে ছিগি গৈছিলে, তো মই অথনিৰ পৰা মানে বহি বহি চিলাই আছিলোঁ। তো চিলোৱা হৈ গ'ল, তো লগাই দিছোঁ। আৰু এইফালে চানিয়াক উলিয়াই দিলোঁ। তো আমাৰ ইয়াত মানে খাৰুমণি আছিলে, আমাৰ ওচৰতে ঘৰ, আমাৰ মামী লাগে। তো সিহঁতৰ ছোৱালীজনী খাৰুমণি আজি। তো মই ঘৰত নাছিলোঁ, মই আমাৰ ঘৰত গৈছিলোঁ। তো তেতিয়া বোলে মাতি থৈ গৈছে। তো মোৰ গাটো ভাল নাই, গা পা ধোৱা নাই, আৰু সেইকাৰণে যোৱা নাই। তো বৌহঁতে চবেই লগ ধৰিছিলে, তো মই যোৱা নাই, গাটো ভাল লগা নাই। তো চানিয়া যাব এইফালে। চাওঁ এইফালে আছোন, দেখুৱাই দিম, এইফালে আছোন। তই যা, তোক নিনিয়ে। এইফালে চব সজাই দিলোঁ। এতিয়া বাজিলে 4:30। তো এতিয়া মোক কমপ্লিট হৈছে। চাওক, এইটো ধুই দিছিলোঁ, শুকোৱাৰ পাছত আনি পেলাই ধুনীয়াকৈ হেৰি কৰি থৈছোঁ। টেমাকেইটা অকণ অকণ মুচি থৈছোঁ। আৰু এইটো ধুই দিছিলোঁ। আৰু প্লেট চিলেট চামুচকেইটা ইয়াত থৈছোঁ, ইফালে চামুচ আছে, আৰু এনেকৈ থৈছোঁ। তো কেনেকুৱা লাগিছে ক'ব। আৰু ঘৰ চৰ কাপোৰ, তিতা কাপোৰ লৈ আহিছোঁ বাহিৰৰ পৰা। এইটো ৰুম এনেকৈ আছে। আৰু তো কেনেকুৱা লাগিছে ক'ব। ৰেকটো অকণ এইফালে লৈ আহিছোঁ, আগতে এইটো ৰেক ইয়াত আছিলে। তো এতিয়া এইফালে চপাই দিছোঁ।
চাওঁ চিঙোৱাটো আৰু কি দিলে এয়া দিলে আৰু কি কৰিলে কোনে ফালিছে তুমি ফালিছিলা তুমি ফালি পেলাই খাইছিলা চানিয়া খাওমনি খাব গৈছিলে হয়নে নহয় কিয় ভাঙিছা চিঙোৱা নোলায় ইয়াৰ ভিতৰত একো নাই এনেকৈ খায় মানুহে কি আৰু কি দিছিলে এয়াও দিছিলে থেংক ইউ খাই দেখুৱাই দিয়া মিঠা নে এতিয়া বাবাক খুলুকাই দিয়া এইটো খুলুকা লোৱা আগতে ঢিলা হৈ গৈছে একেবাৰে এইটো সেইটো পিন্ধি গৈছিলা খুলুকাই যাওঁ পিন্ধিব নালাগে এইটো সেইটো নুখোলা খুলুকাই দিয়া কি চাওঁ কি দিব পাৰিব মই দেখুৱাই দিওঁ অকণমান তেতেলি ধুনীয়া টেমাটো দেখোন এইটো কি আকৌ একেলগে নেখায় নহয় মায়ে একেলগে ভাল নালাগিব নিদিবা টেমাটো ধুনীয়া লাগিছে মোক দিবা পাছতহে মই কিবা এটা থৈ দিব পাৰিম দিব না কিয় দিব না মোক অকণমান দিবা নেকি খাবলৈ তাই তৰকাৰী বনাইছে চাইনিয়া তৰকাৰী বনাবলৈ জানে ন কি তৰকাৰী বনাইছা দালি তৰকাৰী বনাইছা ৱাও ধুনীয়া লাগিছে ভাল লাগিছে নে খাই পুৰি গ'ল আৰু এইফালে আলহী আহিছে তো হাজবেণ্ড কামত গৈছিলে তো কামৰ পৰাই মানুহ আহিছিলে তো দুটা মানুহ আহিছে আৰু লগৰ মানুহটো আৰু সি তো চাৰিটা মানুহ তো এতিয়া চাহ বনাব দিছে তো মই এতিয়া চাহ তুলি দিছোঁ আৰু ভাত বনাইছোঁ দালি বনাইছোঁ আৰু একো বনোৱা নাই তো গাটো ভাল লগা নাই তো তাৰ হাজবেণ্ডে কৈছিলোঁ দোকানৰ পৰা কণী আনিব গৈছিলে তো মই আকৌ ৰাস্তাত কৈছোঁ নালাগে এতিয়া নবনাওঁ মই তো হাজবেণ্ডে খালে মই কেইটামান খাইছিলোঁ তো এতিয়া চাহ বনাই দি দিওঁ সিহঁতক তো এটা খাওক তো আজি ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ নতুন এটা ভিডিঅ' লৈ অহাকালি আহিম তেতিয়ালৈকে ভালে থাকক সুস্থ থাকক আল্লাহ হাফিজ